নমস্কাৰ বন্ধুসকল, মোৰ চেনেল raju'svlogলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ যাবলৈ ওলাইছোঁ এনেকুৱা এখন ইনষ্টিটিউচনলৈ, যিখন ইনষ্টিটিউচন আপুনি দেখিলে আচৰিত হৈ যাব। আৰু সেই ইনষ্টিটিউচনখনৰ নামটো হৈছে USTM। তাত এনেকুৱা এখন অডিটৰিয়াম আছে যিখন নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ডাঙৰ, আৰু তাৰ কাৰুকাৰ্য দেখিলে আপোনালোকে আচৰিত হৈ যাব। মই আছোঁ বৰ্তমান USTMত, আৰু ইয়ালৈ আহিছোঁ MOU কৰিবৰ কাৰণে বিশ্বনাথ কলেজৰ পৰা। আৰু ইয়াৰ পৰা এটা ভিডিঅ' আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ, আপোনালোকে চাই থাকক। USTM এয়া ভাইচ চেঞ্চেলৰ অফিচৰ সন্মুখভাগ, এয়া বেটেৰী গাড়ী, এয়া হৈছে কাউন্সিলিং অফিচ, ভাইচ চেঞ্চেলৰ অফিচ, এইফালে আছে কনফাৰেন্স হল, আৰু এয়া হৈছে মূল গেট, এইফালে সোমাব লাগে। আমাৰ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চলি আছে, আমি মিটিঙত আছোঁ সদ্যহতে, আৰু কেইবাখনো কলেজ আহিছে ইয়ালৈ। এয়া নৰেশ দা আৰু মই, এয়া ভাইচ চেঞ্চেলৰ, প্ৰ' ভাইচ চেঞ্চেলৰ, আৰু এয়া শেষ ফটো। আমি এতিয়া USTM ঘূৰিম। নৰেশ দা আৰু মই বহি ল'লোঁ। আমাৰ প্ৰিন্সিপাল ছাৰ আহি আছে, ছাৰ ক'ত বহিব নাজানো, কিন্তু আমি দুয়োটাই বহি ল'লোঁ। এইখন হৈছে বেটেৰী গাড়ী, হয়নে? এইফালে ছাৰো আহি পালে, আমি এতিয়া চাম। আমাৰ লাকে বেয়া নেকি, ইমান চাই বহিলোঁ, কিন্তু গাড়ীখন যায় আৰু ৰৈ যায়, যায় আৰু ৰৈ যায়। এতিয়া যায়ে নেকি, অলপ দূৰ গৈছে দেখোন। নাই, নহ'ব, হবে না। নতুন টেক্সি গাড়ীত আমাৰ যাত্ৰা আৰম্ভ হ'ল। চাৰিওফালে ওখ ওখ বিল্ডিং, ধুনীয়া ধুনীয়া বিল্ডিং। ক'তো অকণমানো লেতেৰা নাই, ক'তো অকণমানো আপোনালোকে গুটকা তামোলৰ পিক দেখা নাপাব। আৰু পতাকাবোৰ ইমান ধুনীয়াকৈ উৰাই থৈ দিছে, যেন প্ৰতিটো সময়তে কিবা এটা অনুষ্ঠান ইয়াত চলিহে আছে। ইমান সুন্দৰ, ইমান পৰিপাটি, কি যে মেনেজমেণ্ট আপোনালোকক ক'লোঁ। আৰু এইখন ইউনিভাৰ্চিটি সঁচাকৈ এটা শব্দত ক'ব পাৰি, লাজবাব। জুলজি ডিপাৰ্টমেণ্টত আহিছোঁ। ইয়াত জুলজি ডিপাৰ্টমেণ্টৰ প্ৰতিটো বস্তুৱেই ইমান পৰিপাটিকৈ ৰাখিছে, আৰু ইয়াত কিতাপ নপঢ়াকৈও প্ৰেক্টিকেলি বহু বস্তু খুব সহজতে শিকাই দিব পৰাকৈ ইয়াত সজাই পঢ়াই ৰখা হৈছে। এয়া ডিপাৰ্টমেণ্ট অফ জুলজি। ইয়াত অসমীয়া, জাকৈ, খালৈ, এই সকলোবোৰ ৰাখিছে। আৰু এয়া হৈছে পঁইতাচৰাই ডেমো, গোবৰুৱা পোক, ভেকুলী, ঘৰিয়াল, আৰু এইটো হৈছে বগলী। এই মডেলখিনি কলেজে ল'ব লাগে। কলেজ লেভেলত জুলজিকেল লেবৰেটৰী আৰু ইউনিভাৰ্চিটি লেভেলত জুলজিকেল লেবৰেটৰী কেনে হ'ব লাগে, সেইখিনি এবাৰ আপোনালোকক দেখুৱাওঁ। আৰু USTM চাই থাকক। চৰাইৰ বাহৰ দৰে ইমান ধুনীয়াকৈ বতাহ আহিবলৈ দিছে। হোষ্টেল, অক্সফৰ্ড ৰোড, আৰু গোটেই ৰাস্তাটোত আপোনালোকে চাওক, বিশেষকৈ ইমান ধুনীয়াকৈ সজাইছে। আৰু ক্লিনলিনেছ, এইখিনি আমি মানে সঁচাকৈ চাব লগা। এইফালে চাওক ভলীবল কোৰ্ট, আৰু এনেকুৱা এখন কোৰ্টৰ সপোন চবেই দেখে। এই ভলীবল কোৰ্টখনৰ কথা চিন্তা কৰিব লাগে আমি। ছাৰ, এনেকুৱা এখন ভলীবল কোৰ্ট আমাক লাগে, প্লাষ্টিক গ্ৰাছ। আৰু এইটো যদি ভলীবল কোৰ্ট হয়, কোন ল'ৰা ছোৱালীয়ে নেখেলিব? তাৰৰ, কিন্তু এইখিনিত বল পৰিলে ফুটি নাযায়। কিন্তু খুব এইটো হৈছে জিম, আৰু জিম, এই তলৰ যিখিনি কাৰ্পেট আছে, কাৰ্পেটখিনিও চাব লাগে। কাৰ্পেট এইটো লগাই থৈছে নে কি জানো, উঠিছে ন? জিমৰ যিটো লেভেল আপোনালোকে চিন্তা কৰক। এখন জিমত যি যি থাকিব লাগে সেয়া চব আছে ইয়াতে। যেন তেনে দাঙিছোঁ। আৰু ইয়াৰ গোটেই ছিষ্টেমবিলাক ইমান ধুনীয়া। ইয়াৰ প্ৰতিটো বস্তু আপোনালোকে চাওক, বিৰাট বিৰাট মজা মানে। আৰু কলেজৰ লোকসকলে চাওক, প্ৰিন্সিপালসকলে চাওক, GBয়ে চাওক, আৰু তেওঁলোকে এটা জিম এনেকুৱা কৰিবলৈ তেওঁলোকে চিন্তা কৰক। এইটো ছিষ্টেম এবাৰ চাওক। আৰু এয়া হুইল আছে। এই বস্তুটো কিন্তু খুব দৰকাৰী দেই একোটা জিমত। আৰু এনেকুৱা পৰিৱেশ এটা লাগে, জিম হ'ব লাগে এনেকুৱা। আৰু ইউনিভাৰ্চিটি হওক, কলেজ হওক, মুঠতে প্ৰফেচনেল হ'ব লাগে, চব প্ৰফেচনেল হ'ব লাগে।
ইফালে বনাই আছে কাবাডী কোৰ্ট কাবাডী ইয়াত আছে ফুটবল গ্ৰাউণ্ড ভলীবল খো কাবাডী জিমনেছিয়াম বাস্কেটবল বেডমিণ্টন ফুটছাল ক্ৰিকেট লন টেনিছ ইণ্টিগ্ৰেটেড ডাক ফিছ ফাৰ্মিং এখন ইউনিভাৰ্চিটি আচলতে গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি এইবিলাক বহু আগতে হ'ল যদিও এনেধৰণৰ তেওঁলোকৰ কামখিনি আমি মানে চকুত পৰা নাই কিন্তু এওঁলোকৰ কামখিনি মানে এটা আল্টিমেট লেভেলত তেওঁলোকে কামখিনি কৰি আছে আৰু আমাৰ কাৰণে ভাল কি আমি NSS বা IQSC এই ধৰণৰ কামখিনি এওঁলোকক চাই কৰিব পাৰোঁ এইটো গ্ৰীণ হাউচ এইবিলাক চাওক আচলতে এইটো এটা জুলজিকেল পাৰ্ক মানে মেন মেড তথাপিও ছাৰহঁতে ইয়াতে উঠি যায় আৰু ল'ৰা ছোৱালীক লৈ আহিব পাৰিলে ভালে আছিলে এইফালে সিংহ এশিঙীয়া গড় এয়া চুব আচলতে নাপায় যিমান পাৰি মানে ভালদৰে ৰাখিব লাগে চুই থাকিলে ক'লা পৰি যাব কিন্তু মই আটাইতকৈ বেছি ভাল পোৱাটো হৈছে এই যিটো খেলৰ কোৰ্ট বনাইছে এইখিনি ফুটবল গ্ৰাউণ্ড ভলীবল গ্ৰাউণ্ড খো গ্ৰাউণ্ড সঁচাকৈ মানে এটা আল্টিমেট আৰু এওঁলোকৰ চিন্তাখিনিক আমি সঁচাই মানিব লাগিব আৰু আমি ভাবোঁ যে এই ধৰণৰ যি আমি MOU কৰিবলৈ ওলাইছোঁ তাৰ পৰা আমাৰ বেছি কামত আহিব USTMতকৈ ছাৰ বহি আছে এই ধুনীয়া ফটো আহিছে ছাৰ এইফালে চাওক হাঁহ চাহ গোটেই ফাৰ্মিঙৰ মানে ফুল ফেচিলিটি ইউনিভাৰ্চিটিখন যদিও বহুত বেছি দিন হোৱা নাই কিন্তু এই ইউনিভাৰ্চিটিখনে যি ধৰণে কাম কৰি আছে মই ভাবোঁ যে নৰ্থ ইষ্টৰ ভিতৰতে এখন উন্নত আৰু আগবঢ়া এখন ইউনিভাৰ্চিটি হ'ব পাৰে USTM 2011 চনত প্ৰতিষ্ঠা হৈছিলে আৰু ইয়াৰ মাটিকালিৰ সংখ্যা হৈছে 400 একৰ ইয়াত ডিপ্ল'মা আণ্ডাৰ গ্ৰেজুৱেট মাষ্টাৰ ডিগ্ৰীকে আদি কৰি মুঠ 60টা বিষয়ত পঢ়িব পাৰিব ইয়াত গাৰো খাচী অসমীয়া আৰু হিন্দী এই 4টা বিষয়ও আপোনালোকে কোনোবাই পঢ়িব খুজিলে পাৰিব মুঠ 18টা বিষয়ত ইয়াতে PhD কৰিব পাৰিব ইয়াত হিউমেনিটিজ আছে ছ'চিয়েল ছায়েন্স আছে আৰু আটাইতকৈ ডাঙৰ কথা নৰ্থ ইষ্টৰ ভিতৰত ছায়েন্স এণ্ড টেকন'লজিৰ এইখনেই প্ৰথম ইউনিভাৰ্চিটি মই আছোঁ USTMৰ চেণ্ট্ৰেল অডিটৰিয়ামত আৰু বলক আমি তালৈ ভিতৰত গৈ কি আছে চাম অডিটৰিয়ামৰ পৰা আগফালটো এনেকুৱা দেখি বলক আমি ভিতৰত সোমাই যাওঁ এতিয়া আপোনালোকক জনাওঁ যে এইখন হৈছে নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ডাঙৰ অডিটৰিয়াম আৰু গুগলত চালেও আপোনালোকে এইদৰে পাব চাওক লাইটবোৰ জ্বলাই দিলে অডিটৰিয়াম চাওক ছাৰ সঁচাকৈ হা অডিটৰিয়ামৰ লেভেলটো চাওক আপোনালোকে আৰু চিনেমা হলতকৈ বেছি ওপৰত মানে নাটক চাটক ইয়াত কৰিলে আৰু এনেকুৱা এটা অডিটৰিয়াম আমি 10,000 20,000 দিলেও মানে ভাড়াত নাপায় 5,500 মানুহ একেলগে বহিব পাৰে কেনে লাগিছে কওক USTMৰ 5,500 আৰু চাওক একদম লাইন গোটেই চব USTM লিখা আছে ওপৰত ডাঙৰ স্ক্ৰীণ আছে ওপৰতো বহিব পাৰি মুঠতে ইয়াত ইমান ধুনীয়াকৈ এৰেঞ্জমেণ্ট কৰিছে আচলতে বহুত টকাৰো প্ৰয়োজন হ'ব এইখিনিৰ কাৰণে কিন্তু ধুনীয়া আচলতে আমি বহুত অডিটৰিয়াম দেখিছোঁ কিন্তু এনেকুৱা অডিটৰিয়াম মই কৈছোঁ যে মানে কি ক'ম আৰু মুখত ভাষা নাহে ইমান ধুনীয়া এটা অডিটৰিয়াম আৰু এনেকুৱা অডিটৰিয়াম আচলতে কৰাটো ইমান সহজ নহয় ইয়াৰ মেইনটেনেঞ্চো ইমান সহজ নহয় তথাপি USTMৰ এই কামখিনি শলাগ ল'ব লাগিব যিকেইটা চালোঁ তাতকৈ এইটো বেষ্ট চাওক ওপৰতে চাবনে তলতেই চাব ঘৰতো আমি এনেকুৱা নকৰোঁ এওঁলোকে অডিটৰিয়ামত এনেকুৱা কৰিছে চাওক কিমান ধুনীয়া এইফালে চাওক ওপৰত কাঠৰ এই কাৰবাৰবিলাক চাওক এইবিলাক খালি USTMত দেখা পাব বহুত চাবলৈ থাকিও গ'ল তথাপি উভতিবও লাগিব গতিকে আমি উভতনি যাত্ৰা আৰম্ভ কৰিছোঁ প্ৰথমতে খাই লওঁ খানা এতিয়া খানা হবে আপোনালোকে চাওক এখন ধুনীয়া কেণ্টিন আৰম্ভ কৰোঁ আমি জংঘল নহ'বৰ কাৰণে কি চিষ্টেম কৰিছে এইটো অক্সিজেনো পাই থাকিব গছে আৰু তলত যাতে লেতেৰা নপৰে তাৰ কাৰণে এইবিলাক লোহাৰে ধুনীয়াকৈ বনাই দিছে USTMৰ পৰিৱেশটো বৰ ধুনীয়া এতিয়া পৰিৱেশ ভাল থাকে চিষ্টেমত থাকে তেতিয়া অনুষ্ঠান এটা নিশ্চয় ওপৰলৈ যাবই এই USTMত টকা পইচাৰ হয়তো ফিজ অলপ বেছি হ'ব পাৰে ইয়াতে প্ৰতিটো ডিপাৰ্টমেণ্টৰে ড্ৰেছ কোড বেলেগ
চিভিল ইঞ্জিনিয়াৰে চিভিল, মেডিকেলৰ মেডিকেল, এই ধৰণে প্ৰত্যেকেই নিজৰ ড্ৰেছ কোড সলাই সলাই পিন্ধে। আটাইতকৈ ভাল লাগিছে ইয়াতে যে ইয়াৰ পৰিৱেশটো। USTM এৰিলোঁ।